ভেৰগাঁও মহকুমাৰ সদৰ ভেৰগাঁও আমি টাউন বুলি কৈ লওঁ হোৱা নাই যদিও ভেৰগাঁও চাৰিআলিত 50টা সোলাৰ ষ্ট্ৰীট লাইট আমি আজি লাইখুটা আৰম্ভ কৰিছোঁ 50খন হ'ব আৰু সেইটো আমাৰ বহুত বছৰৰ আশা আছিলে সপোন আছিলে যে ভেৰগাঁওখন ৰাতিৰ ভিতৰত আমি কেনেকুৱা পোহৰত ৰাখিব পাৰোঁ জিলিকিব পাৰোঁ আৰু ৰাইজ যাতে উপকৃত হয় ইয়াত কাৰেণ্ট বেছি নাথাকে আৰু কাৰেণ্ট নাথাকাৰ কাৰণে ৰাইজ তথা ইয়াৰ ব্যৱসায় কৰা সকলো দোকানীসকলেও ৰাতিত লাগি দোকান খোলাত অসুবিধা হয় আৰু মানুহখিনিও ৰাতিত লাগি ইয়াত আহিবলৈ অসুবিধা পায় পোহৰ নোহোৱাৰ কাৰণে তো মই আশা ৰাখিছোঁ এই 50খন সোলাৰ লাইটেৰ দি বা ষ্ট্ৰীট লাইটেৰ দি সেই চাৰিআলিখন ৰাতিৰ ভিতৰত জিলিকি থাকিব আৰু তাৰে আজি আমি লাইখুটা স্থাপন কৰিছোঁ আৰু এই সোলাৰ ষ্ট্ৰীট লাইটটো আমাক ডনেট কৰিছে আমাৰ ছত্তীশগড়ৰ পৰা ভাৰত বৰৱেল বুলি এটা কোম্পানীয়ে খন্তেক আগত এই কোম্পানীৰ ওনাৰ শিৱ আগৰৱাল তেখেত আহিছিলে আৰু তেখেতে আমাক এই সোলাৰখিনি ডনেট কৰিছে আৰু সোলাৰ ষ্ট্ৰীট লাইটৰ যিটো উচ্চতা সেইটো 12 মিটাৰ এইটো হাইৱে ষ্টেণ্ডাৰ্ডত আমি বনাইছোঁ কাৰণ ৰাস্তা বহল হ'ল আৰু ৰাস্তাখিনি হাইৱে ষ্টেণ্ডাৰ্ডত হৈ গ'ল সেইটো কাৰণে আমি হাইৱে ষ্টেণ্ডাৰ্ডৰ সেই সোলাৰ লাইটটো আমি আৰম্ভ কৰিছোঁ আৰু ইয়াৰ বাদেও আমাৰ বডোফা ৰেইনবো ৰিভলিউশ্যন মিছনৰ দ্বাৰা ভেৰগাঁও সমষ্টিত বিশেষকৈ আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাম আমি আৰম্ভ কৰিছোঁ ৰাস্তা বহুতখিনি শোচনীয় অৱস্থাত আছে সেই ৰাস্তাখিনিও আমি নিৰ্মাণ কাম আৰম্ভ কৰিছোঁ আৰু বহুত গাঁৱত বহুত আঞ্চলিক ভিত্তিত মানুহে ফিচাৰিঙৰ কাৰণে পুখুৰী খান্দিব বিচাৰে বা বনাব বিচাৰে তেখেতসকলকো আমি পুখুৰী খান্দি দিছোঁ ইতিমধ্যে 50 বিঘাতকৈ ওপৰত আমি পুখুৰী খান্দি দিছোঁ আৰু কাম চলি আছে তাৰ বাদেও আমাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন ইনক্ৰিজ কৰিবৰ কাৰণে বা এমপ্লয়মেণ্ট জেনেৰেশ্যন আমি সৃষ্টি কৰিবৰ কাৰণে আমাৰ ট্ৰেইনিং আমাৰ অহা জুন মাহৰ ভিতৰত প্ৰথম উইকত 200 গৰাকী মীন পালকৰ আমাৰ ফ্ৰী ট্ৰেইনিং দিব যিটো আমাৰ ভুৱনেশ্বৰৰ পৰা মানুহ আহি তেখেতসকলক ট্ৰেইনিং কৰাব আৰু ট্ৰেইনিং কৰাৰ পিছত তেখেতসকলে চাৰ্টিফিকেট পাব তেখেতসকলে খাদ্য পাব মাছ পোনা পাব গোটেইখিনি তেওঁলোকে পাব আৰু আমি গাহৰি পালনৰ কাৰণেও ইতিমধ্যে আমি গুৱাহাটীত থকা ৰাণীৰ আমি যোগাযোগ কৰিছোঁ ইতিমধ্যে তেওঁলোকে হাইব্ৰিড জাতৰ গাহৰি দিয়াৰ কাৰণে সন্মতি হৈছে আমি আকৌ সংখ্যাটো বাঢ়াব বিচাৰিছোঁ গাহৰিৰ কোৱান্টিটিটো আমি যদি বেছিকৈ আকৌ পাওঁ তেতিয়াহ'লে মানুহক আমি পোহাই দিব পাৰিম গতিকে ভেৰগাঁও সমষ্টিখন আমি এটা মডেল সমষ্টি হিচাপে বনাবৰ কাৰণে আমি এটা প্লেনিং লৈছোঁ যাৰ দ্বাৰা আমি এটা NGO আমি বনাইছিলোঁ মানে সেইটো নাম বডোফা ৰেইনবো ৰিভলিউশ্যন মিছন বুলি ৰেইনবো যেনেকুৱা 7টা কালাৰৰ থাকে সেই ৰেইনবোৰ কালাৰেদি আমি ডেভেলপমেণ্টৰ এক্টিভিটিছটো আমি কম্পেয়াৰ কৰি পেলাই কাম কৰি আছোঁ ব্লু ৰিভলিউশ্যনৰ কাৰণে আমি ফিচাৰীটো কৰিছোঁ হোৱাইট ৰিভলিউশ্যন আমি মিল্ক প্ৰডাকশ্যনৰ কাৰণে ডায়েৰীৰ কাৰণে আমি কাম কৰিছোঁ ৰেড আৰু য়েলো আমি ৰাস্তা আৰু আমাৰ যিবিলাক কমিউনিটি হল বা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে আৰু সোলাৰৰ কাৰণে ইতিমধ্যে আমি শ্বহীদ পৰিয়ালক সোলাৰৰ কাৰণে দিয়াৰ কাৰণে আমাৰ কাম সম্পূৰ্ণ হৈছে কম দিনৰ ভিতৰত আমি ডিষ্ট্ৰিবিউশ্যন কৰিম শ্বহীদ পৰিয়ালককে আমি বিশেষ যিবিলাকৰ অৰ্থনৈতিকভাৱে পিছপৰা বা অসহায় শ্বহীদ পৰিয়াল আছে আমাৰ আঞ্চলিক এপছু NDFB XBLT তেখেতসকলৰ পৰা আমি লিষ্টটো লৈছোঁ তেখেতসকলক আমি বিনামূলীয়া বেটাৰী ৰিক্সা আমি বা ৰিক্সা আমি ডিষ্ট্ৰিবিউশ্যন কৰিম তাৰ বাদেও 365টা আমাৰ সমাজ আছে ভেৰগাঁও সমষ্টিত 5টা মছজিদ আছে 50খন গীৰ্জা 121খন বাথৌ মন্দিৰ আৰু শংকৰী বা জয়গুৰু বা ঠিক তেনেকুৱা যিকোনো সমাজ 365টা এই 365টা সমাজক আমি ইউটেনচিল আইটেমবিলাক আমি দিব বিচাৰিছোঁ বাচন পত্ৰ যিটো সমাজে দৈনন্দিন ব্যৱহাৰ কৰি থাকে সেইখিনি আমি দিয়াৰ কাৰণে ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ সেইটো আমি জুনৰ ভিতৰত সকলো গাঁৱত গৈ সমাজক আমি সেইটো ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব আৰু তাৰ বাদেও আমাৰ বিভিন্ন আইটেমছবিলাক ইতিমধ্যে আহিছে যিটো আমি সমাজৰ কাৰণে কৰিম 150টা ক্লাবে স্পৰ্টছ আইটেমবিলাক পাই যাব ইতিমধ্যে আমি 150টা ক্লাবৰ কাৰণে গোটেই স্পৰ্টছ মেটেৰিয়েলছখিনি আমি ৰেডি কৰিছোঁ আৰু আনিছোঁ কেৰম বৰ্ড ক্ৰিকেট ছেট ফুটবল ভলীবল বেডমিণ্টন এইবিলাক বহুত আইটেমখিনি আমি ৰেডি কৰিছোঁ জাৰ্চিও আছে তো ক্লাবৰ ল'ৰা ছোৱালী বা খেলাৰীসকলেও সেইখিনি উপকৃত হ'ব আমি ভেৰগাঁৱৰ এই চহৰত
বহুদিনৰ পৰা এটা আশা আছিলে যে আমি ষ্ট্ৰীট লাইটৰ কাৰণে আমি আবেদন কৰিছিলোঁ তো আজি ৰেইনবো ৰিভলিউশ্যন ছ'চাইটিৰ পৰা বডোফা ৰেইনবো ৰিভলিউশ্যন ছ'চাইটিৰ পৰা আমাক 50টা ষ্ট্ৰীট লাইট ভেৰগাঁও চহৰৰ কাৰণে দিছে তাৰ কাৰণে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ BTRৰ মাননীয় EM মহোদয় তেখেত ডাৱৈচা বৰুদেৱৰ উদ্যোগত এই ৰেইনবো ৰিভলিউশ্যন ছ'চাইটিয়ে যিখিনি কাম হাতত লৈছে বা উদ্যোগ লৈছে সঁচাকৈ সলাবলগীয়া এই তেখেতে মানে আমাৰ এই ভেৰগাঁও অঞ্চলটো বা ভেৰগাঁও সমষ্টিটো মডেল BTRৰ এজন মডেল সমষ্টি হিচাপে গঢ় দিবৰ কাৰণে যিখিনি কাৰ্যসূচী হাতত লৈছে আমি সকলো ৰাইজে আমি তেখেতক সহযোগ কৰিব লাগিব আৰু তাৰ কাৰণে আমি ৰেডি আছোঁ তো ভৱিষ্যতে যিখিনি তেখেতে মানে কাৰ্যসূচীৰ কথা ক'লে বা যিখিনি কামৰ কথা ক'লে বা কৰিবৰ কাৰণে তেখেতসকলে যেনেকৈ ৰেডি আছে সেইটো আমি নথৈ আনন্দিত হৈছোঁ আৰু তেখেতসকলক ৱেলকাম জনাইছোঁ যাতে আমাৰ এই অঞ্চলটোৰ ভিতৰতে বা আমাৰ BTR অঞ্চলতে এটা মডেল সমষ্টি হিচাপে ভেৰগাঁওখন গঢ় দিব পাৰে যায় ইয়াৰোপৰি আমাৰ ভেৰগাঁৱৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে তেখেতসকলে যিখিনি কাম হাতত লৈছে যিহেতু ভেৰগাঁওখন অতি পিছপৰা অঞ্চল হিচাপে পৰিগণিত হৈছে উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট পিছপৰা আছিলে তো তেখেতসকলে যি পৰিকল্পনা হাতত লৈ পেলাই কাম আগবাঢ়িছে ইতিমধ্যে তেখেতসকলে 100 কিলোমিটাৰ ৰাস্তাৰ কাৰণে চেংচন কৰাই আনি পেলাই অলৰেডি 50 কিলোমিটাৰ ৰাস্তাৰ কাৰণে তেওঁলোকে শিলান্যাস আৰম্ভ কৰিলে আৰু উপৰি ফিচাৰীৰ পৰা আৰম্ভ কৰি পেলাই এনিমেল হাজবেণ্ডেৰীৰ পৰা আৰম্ভ কৰি পেলাই বিভিন্ন দিশত তেখেতসকলে যি আঁচনি লৈছে তো এই অঞ্চলৰ জনসাধাৰণ যথেষ্ট উপকৃত হ'ব আৰু ৰাইজৰ সৰ্বদিশত তেখেতসকলে চিন্তা কৰিছে আধ্যাত্মিক দিশৰ কথাটো তেখেতসকলে ক'লে মন্দিৰৰ নামত মানে তেখেতসকলে যাৰ যি ধৰ্ম আছে সেই ধৰ্মৰ প্ৰতি তেখেতসকলে সহানুভূতি প্ৰকাশ কৰি তাৰ কাৰণে বিশেষ আঁচনি লৈছে ৰাজহুৱা সমস্যাবিলাকৰ কাৰণে তেখেতে বিশেষ মানে আঁচনি লৈছে ইয়াৰোপৰি আমাৰ এই ভেৰগাঁও অঞ্চলত অতি পিছপৰা শিক্ষাৰ দিশত অতি পিছপৰা এই অঞ্চলটোক শিক্ষাৰ গুণগত মান উন্নত কৰিবৰ কাৰণে তেখেতসকলে বিশেষ ক্লাছৰুম মানে ডিজিটেল ক্লাছৰুম স্থাপনৰ কাৰণে তেখেতসকলে উদ্যোগ লৈছে তো আমি সামগ্ৰিকভাৱে যিমানখিনি তেখেতসকলে কাম হাতত লৈছে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতে তেখেতসকলক আমি সহায় সহযোগ আগবঢ়াই পেলাই আমাৰ এই ভেৰগাঁওখন BTR বা অসমৰ ভিতৰতে এটা মানে মডেল সমষ্টি হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত আমি সহায় সহযোগ আগবঢ়াম